फ्रेंड्स हमारे चैनल तो लाइक शेयर सब्सक्राइब करिব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই কেনে পালে কমেন্ট বক্সত জনাব আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো হল আৰু স্কুলৰ পৰা আহিলে নাই মই আহা নাই মোৰ বুটটোহে আহিছে ঐ তোৰ আজি পৰীক্ষা আছিল ন দেউতা পেপাৰ কেনেকুৱা আছিল বগা ৰঙৰ আছিল দেউতা পাতল কাগজৰ লগত তোক মই এইটো সুধা নাই তোৰ পেপাৰটো কেনেকুৱা হ'ল হৈছে দে আৰু দেউতা তহঁতৰ ৰিজাল্ট কেতিয়া দিব ৰিজাল্টও পালো তে ৰিজাল্টটো দেখা পাছ কৰিছ নে ফেল কৰিছ তই নহয় দেউতা আহি থাকোঁতে ৰাস্তাত ডাষ্টবিনটো দেখা পালো ডাষ্টবিনটো খালি থাকাত মোৰ বেগত কাগজ আছিল সেই কাগজখিনি তাতে পেলাই দিলো ঠিক আছে বাৰু তই পাছ কৰিলি নে ফেল কৰিলি দেউতা আমাৰ ঘৰৰ ওচৰত যে থাকে বৰুৱা সেই বৰুৱাৰ পুতেকো ফেল কৰিছে আৰু শইকীয়ানীৰ জীয়েকটো ফেল কৰিছে দেউতা তোৰ ৰিজাল্টটো কি হ'লনো দেউতা আমাৰ ঘৰৰ পাছফালে যে উকিলটো থাকে সেই উকিলটো ল'ৰাটো ফেল কৰিছে কি আছে তহঁতৰ হা মই মাথাটো শেষ কৰি দিলি তহঁতে মোৰ একদম মানে মই হাই পেছা উঠি মৰি থাকিম বাপেৰ পুতেৰ কাৰণে বঢ়িয়া খবৰ এটা পুতেৰে লৈ আনিছে পুতেৰে আজি ফেল কৰি কেনে আহিছে মা মোৰ বহুত ভোক লাগছে পৰীক্ষা দি ইমান কষ্ট কৰি আহিছো কিবা খাব দিয়া না কি তো খাব লাগে তোক চেন্ডেল দি মই তোক দুটামান কুপ দি আছো লাজ না কই দিলে কোৰ্স হলিয়ে হা এই মোৰ সদি হবাই নৰে মাহা দেউতা এটা কথা কও নেকি বেয়া হ'ব নেকি নাপাও দে ক তুমি কি আগতে পাকিস্তানত আছিলা নেকি নাইতো ইৰাণত আছিলা নেকি নাই তই এইবিলাক কথা কিয় সুধি আছ মোক তেনেহলে দেউতা তুমি এই আতংকবাদী মালটো ক'ৰ পৰা উঠাই লৈ আনিলা চুপ থাক জিতি কথা মাইৰৰ ওচৰত কিয় কহ হা কি কৈছে আপুনি মই গম পাইছো আপুনি ডান শিকাইছে তাক আপোনাৰ স্বভাৱ পুৰা টাগাত লাগছে হা মোক মাৰ কবা আহি তেনে পৰে চৰত তোক মই গাল ছিঙি দিম গম পাবি মাইৰত ভালকে কথা কবি কৈ দিলো মই মা মোক ভোক লাগছে কিবা দিয়া না এবাৰ তই জ্বলাব কাৰণে আহিছে মোক হা বাপেৰ পুত্ৰৰ জ্বলা নহ'লে এবাৰ তই আহিলি মোক মাথা খাই দিলি মোক শেষ আৰু মই মানে জীৱনটো মোৰ ধ্বংস দেউতা মায়ে যদি মোৰ কাৰণে একো বনাই দিয়ে তুমি পিজ্জা অৰ্ডাৰ দিয়া দেউতা মোৰ কাৰণেও পিজ্জা আনিবা হা চাৰ মুৰাখা খাচাক আনি নিফলে এই 3.5 দিন আর ভাত ছাক নবনাম একো সব তালা মারি থৈ দিম পাকৰ চাকৰ বাপের পুতের যি খাই থাকবি যা শেষ কৰি দিল মোক মানে চলি নহয় চলি মতা নহয় মতা শেষ কৰিল পৰীক্ষা ইমান মানুহ মোক ভাল ভাল বুলি কৈ থাকো চলি কথা শেষ কৰি দিল মোক মানে মোৰ জীৱনটো শেষ কৰি দিলে মা মই অলপ আহি আছো বাহিৰৰ পৰা যা ইয়াৰ পৰা যা যত মোৰ থাক মোক নকবি মই কৈ দিলো হেল্ল' জান কি কৰি আছ এনে ওলাই আহিলো মন চন ভাল লগা নাই আপিৰা বিষাই গৈছে একদম বহি ঘৰত তোমাৰ কথা ইমান মনত পৰি থাকে ন এটা গান মনত পৰিছে अगर तुम मिल जाओ মই ঘৰ বাৰী সব এৰি দিম জান সঁচাকৈ তোমাৰ কাৰণে মই ঘৰ বাৰী সব এৰি থৈছো সেইকাৰণে লকডাউনত এই ৰাস্তাত অকলে ঘূৰি আছো পুলিচকো ভয় কৰা নাই কাকোকে ভয় কৰা নাই ৰাস্তাত কি কৰি আছ লকডাউন হয়তো নাজানো যা ঘৰত যা স্যার এই পৰীক্ষাত ফেল কৰিছো ন লগৰবিলাকক জনাব আহিছো কিয় ঘৰত বহি ফোন কৰিব পৰা নাই ৰাস্তাত আহি যে ফোন কৰি আছ যে নাজানো লকডাউন বিৰি কেনে নাই স্যার ঘৰত বহি টাপিলা বিষাই গৈছে সেইকাৰণে অলপ ওলাই আহিছো হয় নেকি তোৰ টাপিলাৰ বিষ একদম মই 14 দিনৰ কাৰণে তোৰ টাপিলাৰ বিষ ভাল কৰি দিম আজি